हेलो गाइज पुনৰ নতুন ৰেচিপি এটা লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। আশা কৰিছোঁ আপোনালোক বহুত বেছি ভালে আছে। আজি আপোনালোকৰ কাৰণে ঔষধি গুণেৰে ভৰপূৰ সজিনা পাতৰ এটা ৰেচিপি লৈ আহিছোঁ। অতি সিম্পল ৰেচিপি হয় কিন্তু আমাৰ স্বাস্থ্যৰ কাৰণে বহুতেই উপকাৰী। সেয়েহে ভাবিলোঁ আজিৰ এই ৰেচিপিটোকে আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ আৰু আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই যাব। তেতিয়াহ'লে আহক আমি ৰেচিপিটো আৰম্ভ কৰোঁ। সজিনা পাতৰ এই ৰেচিপিটো বনাবৰ কাৰণে সজিনা পাত এমুঠি লৈছোঁ। পাতখিনি ভালদৰে ধুই লৈছোঁ। এতিয়া ঠাৰিৰ পৰা আমি পাতখিনি ছিঙি ল'ম। সজিনা পাত আমি বিভিন্ন ধৰণে বনাই খাব পাৰোঁ, নহয়নে বাৰু? আজিৰ যিটো ৰেচিপি আপোনালোকৰ লগত শ্বেয়াৰ কৰিব লৈছোঁ, আপোনালোকে বাৰু এইদৰে সজিনা পাত বনাই খায়নে মোক কমেণ্ট কৰি জনাব। এইদৰে খায়ো বহুতেই ভাল লাগে। আৰু আমি সকলোৱে জানো সজিনা পাত আমাৰ স্বাস্থ্যৰ কাৰণে কিমান ভাল, নহয়নে বাৰু? আমি যদি মাজে মাজে সজিনা পাত খাই থাকোঁ তেতিয়াহ'লে মানে বহুত বেমাৰৰ পৰা আমি হাত সাৰিব পাৰিম। সজিনা পাতে ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰাত সহায় কৰে, ডায়েবেটিছ কণ্ট্ৰলত ৰাখে আৰু লগতে ব্লাড প্ৰেছাৰো কণ্ট্ৰলত ৰাখে আৰু লিভাৰৰ কাৰণেও মানে বহুতেই ভাল হয় আৰু আমাৰ হিমোগ্ল'বিন বঢ়োৱাটো সহায় কৰে আৰু ছাল আৰু চুলিৰ বাবেও বহুতেই ভাল হয়। আৰু বহুতো সজিনা পাতৰ বেনিফিটছ আছে। মই যিকেইটা জানো আপোনালোকৰ লগত শ্বেয়াৰ কৰিছোঁ। পাতখিনি ঠাৰিৰ পৰা ছিঙি ল'লোঁ। এতিয়া পাতখিনি কাটি লৈছোঁ। আপোনালোকে নকটাকৈও পাতখিনি বনাব পাৰিব, যিহেতু কুমলীয়া পাত হয়। আপোনালোকক মই আন্তৰিক ধন্যবাদ জনাইছোঁ। আপোনালোকে মোক বহুত মৰম দিছে, ছাপোৰ্ট কৰিছে। এইদৰে আপোনালোকে প্লিজ আগলৈও মোক মৰম আৰু ছাপোৰ্ট কৰি যাব বুলি আশা কৰিলোঁ। আৰু আপোনালোকৰ ছাপোৰ্টৰ মোৰ বহুত প্ৰয়োজন হৈছে। প্লিজ আপোনালোকে মোক ছাপোৰ্ট কৰিব আৰু যিমান পাৰে মোৰ ভিডিঅ'বোৰ আপোনালোকে শ্বেয়াৰ কৰিব। সজিনা পাতখিনি কাটি লোৱা হৈ গ'ল। এতিয়া প্ৰায় 20 মিনিটমান নিমখ পানীত তিয়াই ৰাখিম, যিহেতু পাতত বিভিন্ন কীট পতংগ বগাই ফুৰে। সেয়েহে মানে বীজাণুবোৰ আঁতৰিবৰ কাৰণে মই এইদৰে তিয়াই ৰাখিম। আৰু এইফালে বুট লৈছোঁ, ডাঙৰ চাইজৰ পিঁয়াজ এটা কাটি লৈছোঁ, জলকীয়া লৈছোঁ, ডাঙৰ চাইজৰ আলু এটা এইদৰে মিহি মিহিকৈ কাটি লৈছোঁ আৰু ধনিয়া পাউডাৰ লৈছোঁ। প্ৰায় 20 মিনিটমান সজিনাৰ পাতখিনি তিয়াই ৰখাৰ পাছত এতিয়া আকৌ দুবাৰ ভালদৰে চাফা পানীৰে ধুই ল'ম। এয়া পাতখিনি ভালদৰে ধুই ল'লোঁ। এতিয়া ব'লক আমি ৰেচিপিটো বনাবলৈ আৰম্ভ কৰোঁ। এতিয়া গেছত কেৰাহী এখন পাতি তেল দি ল'লোঁ। তেল গৰম হ'বলৈ দিম। তেল গৰম হৈ আহিলত এতিয়া কাটি লোৱা পিঁয়াজ আৰু জলকীয়া দি লৈছোঁ। এবাৰ লৰাই লৈছোঁ। এতিয়া আধা চামুচ ধনিয়া পাউডাৰ দি লৈছোঁ। এবাৰ গোটেইখিনি ভালদৰে লৰাই লৈ কম জুইতে 3 মিনিটমান ভাজি ল'ম। পিঁয়াজখিনি ৰঙচুৱা হৈ আহিলত এতিয়া কাটি লোৱা সজিনাৰ পাতখিনি দি লৈছোঁ। এবাৰ ভালদৰে লৰাই লৈছোঁ। গেছৰ ফ্লেম মই মিডিয়ামত ৰাখিছোঁ। লগতে বুট আৰু কাটি লোৱা আলু দি ল'লোঁ। এবাৰ গোটেইখিনি ভালদৰে লৰাই লৈছোঁ। এতিয়া প্ৰয়োজন অনুসৰি হালধি আৰু সোৱাদ অনুসৰি নিমখ দি ল'লোঁ। এতিয়া গোটেইখিনি এবাৰ ভালদৰে লৰাই লৈছোঁ। এইদৰে কম জুইতে প্ৰায় 5 মিনিটমান সিজাই ল'লেই আমাৰ সজিনা পাতৰ ভাজিখন ৰেডি হৈ যাব আৰু খাই মানে বহুতেই ভাল লাগে এই ভাজিখন। আমাৰ ঘৰত এই ভাজিখন প্ৰায় খোৱা হয়, বিশেষকৈ সজিনা পাত বেলেগ ধৰণে বনাই খোৱাতকৈও মানে এইদৰে ভাজি বনাই খাই বেছি ভাল পাওঁ। আৰু আপোনালোকে বাৰু কিদৰে বনাই খায় সজিনা পাত? মাজে মাজে এইদৰে লৰাই আছোঁ। মই প্ৰথমৰ পৰা শেষলৈকে ঢাকনি লগোৱা নাই। এইদৰে বনালেই মানে ভাজিখন খাই ভাল লাগে। প্ৰায় 5 মিনিটমান সিজাই লোৱাৰ পাছত এই আমাৰ টেষ্টি সজিনা পাতৰ ভাজিখন ৰেডি হৈ গৈছে।
দেখিলেনে বাৰু কিমান কম সময়তে হৈ যায় এই ভাজিখন আৰু খায়ো বহুত ভাল লাগে লগতে আমাৰ স্বাস্থ্যৰ কাৰণেও বহুতেই ভাল হয় আপোনালোকে যদি এইদৰে বনাই খোৱা নাই তেতিয়াহ'লে এবাৰ বনাই খাব আশা কৰোঁ আপোনালোকেও বহুতেই ভাল পাব আজিৰ এই ৰেচিপিটো চাই আপোনালোকে কেনেকুৱা পালে কমেণ্ট কৰি জনাব লগতে লাইক আৰু শ্বেয়াৰ কৰি দিব আপোনালোকে যদি মোৰ ভিডিঅ' আজি প্ৰথমবাৰৰ বাবে চাইছে তেতিয়াহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব মোৰ ভিডিঅ' সম্পূৰ্ণকৈ চোৱাৰ বাবে ধন্যবাদ পুনৰ নতুন ৰেচিপি এটা লৈ আপোনালোকৰ মাজলৈ আহিম আজিলৈ বাই বাই